হেল্ল' গাইজ, কি খবৰ আপোনালোকে? মই ভালে আছোঁ। আজি আমি আহিছোঁ পথাৰৰ মাজত, আগত চাবগৈ পথাৰ। আজি আমি ধান কুকিয়াব আহিছোঁ। এইটো মালিকটো, এইটো মালিক নহয় দে। কোন গৈ মালিকটো? এইটো আমাৰ গীতাই গৈছ। তোমালোকে ভিডিঅ'টো চাই থাকক। আজি পুৰা একদম দাঙি দিম। আমি এতিয়া ধান লগাব গৈ আছোঁ পথাৰত আগত। এইটো চাবগৈ। ঐ ঐ গাইজ, আমি গাঁৱে ডেকা হয় না, সেইকাৰণে চুপ এই কেলা। আমি গাঁৱে ডেকা হয় না, চুপ আগা যায়। পথাৰত আহি কিনে ধান চানো কুকাব পাৰোঁ, আকৌ চিটিত যাই কিনে ছোৱালী পতাবও জানো, আকৌ চব কাম জানো আমি। বুগু ভাবিছ নেকি? কিছুমান কাম নাজানো দেই কিন্তু। এইখিনি নেকি? ঐ এইকেইটা হয় না? আজি চেচ আগৰ, আজি মৰিব কেলা। ধান বান্ধা মানুহকেইটা কি ডাঙৰ ডাঙৰ বান্ধিছে নহয়। আগৰ চাবকে মানুহ অৱস্থা নোহোৱা গৈছে, দাঙিব পৰা নাই। ঐ দে ডাঙৰ ডাঙৰ। অঁ তোৰ এটাতো আছে দে। দাদা কেনেকুৱা গৈছে ক? ভাল লাগিছে কিন্তু বান্ধা মানুহকেইটা সকলোৱে আমি পেটৰ কাৰণে কষ্ট কৰিবলগীয়া অ দে যৌ 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 ঘুমাইছো এতিয়া ঘুমাইছো যেনে তেনে। মজা মজা আজি চেচ। এইটো গছোন ল, কামত দিবই, পেলাই নিদিবি। চলো কি গেঞ্জা যো আগত যো। আজি আমি সকলোৱে মিলি আমি ধান কুকিয়াব আহিছো। কৰাই আছো আৰু ধাননি পথাৰত ওজন কেনেকুৱা হৈছে? যুৱক যুৱতী আমাৰ কোনো চৰকাৰৰ তৰফৰ পৰা আমি চাকৰি বাকৰি নাই, সেইটো কাৰণে আমি খেতিয়ক হৈছো আৰু এইটোৱে সকলোৱে আমি খেতি কৰি খাব লাগিব। উপায় নাই উপায় নাই। বস্তুবিলাকক অলপ সা সুবিধাবিলাক দিব লাগে, চৰকাৰৰ প্ৰতি অনুৰোধ আৰু। ধন্যবাদ দাদাজনে যি মজা কথা কৈছে নহয়, কথাটো হয়ে বাৰু সঁচাকৈ। এতিয়া ফাইনেলি হৈ গ'ল, এতিয়া মাগনা মাগাহে আগৰ কথা, এতিয়া অহা নাই মিচিং দে। বহুত ভাল লাগিছে, যিহেতু আজি কাম বহুতখিনি আগবাঢ়িছে। আজি আমি ৰাতিপুৱা 9টা বজাৰ পৰা আমি কৰিছোঁ আৰু এতিয়া 11টা পাইছে ন? হয় হয়, এতিয়া বহুত বৰ্তমান কামবিলাক আগুৱাই গৈছে। আৰু আজিৰ দিনটো যিহেতু ধান মাৰিব লাগিব, ধান কুৰাব লাগিব আৰু বস্তা চস্তা নিব লাগিব, ঘৰলৈকে নিব লাগিব, বহুতখিনি কষ্ট কৰিবলগীয়া আছে। এতিয়া 11টা পাইছেহে। আকৌ এতিয়া 12টা বজাত আমি আকৌ মাছে মাংসই ভাত পানী খাই গ'ম, তাৰপিছত আকৌ হ'ব। তাৰপিছত যি হ'ব দেখাই যাব আৰু। চ' তোমালোকে ভিডিঅ' চাই থাকক। এতিয়া গাড়ী ৰখি ৰখি এতিয়ালৈকে অহাই নাই, 12টামান বাজিলে এতিয়া। আমি এতিয়া কিবা এটা খোৱা বস্তু আনিছোঁ চাগে। এই দে কি মোক নেৰ নেকি? দে দে মোক এটা দি। অকলে খাই দিবি মানুহকেইটা, মোক নেৰে বগে। তাতে আছেচোন, এই আগত দোকান এটা আছেচোন, তাৰ পৰা আন যা। নাই বগে অকলে অকলে ইমান সোপা খাই মই এই মালিক যা গাইছ। এতিয়া আমি গাড়ী বিচাৰিব গৈ আছোঁ, ট্ৰেক্টৰ মানে মাগনা মাৰিবগৈ। মানে পাম নাপাম, এতিয়া নাপালে আকৌ এনেই ঘূৰি থাকিব লাগিব বহুত টাইম। এতিয়া আমাৰ ধান কুকিয়াটো হৈছে, এতিয়া ট্ৰেক্টৰ পালে গাড়ী মাগনা মাৰিম, তাৰপিছত ইয়াৰ পৰা আকৌ ধানকেইটা ঘৰলৈকে গৈ যাম, ইয়াৰ ঘৰলৈকে আৰু নে কি কম। এইটো হৈ যোৱাৰ পিছত আমাৰ তাতলৈকে গৈ যাম মাগনা মাৰিবলৈ। এতিয়া হৈ যাব আধা ঘণ্টাও নালাগে চাগে, 1 বিঘা নে 2 বিঘা মাটি সেইটো। আগৰ চাহ পৰা এতিয়া গাড়ী আহিবা পুৰা, তেতিয়াৰ পৰা ৰখি ৰখি পুৰা 2-3 ঘণ্টা ৰখিছোঁ কি দে দে আৰু 10 মিনিটমান হ'ব। 1 বিঘা বেছি আছে চাগে এইটো, 10 মিনিট নহ'লে বা 20 মিনিট আগৰ বেছিটো। আকাশ ক'ত মতিছ তই? কেলা এতিয়া জাষ্ট হৈছে মাছত কেলা অৱস্থা নোহোৱা হৈ গৈছে। আইচক্ৰীম আনচোন।
এতিয়া অটো আহিব এইটো ধানকেইটা ইয়াতে বস্তাত ভৰাই গৈছে এতিয়া অটো আহেগৈ অটোত উঠাই গৈ যাম তাকে তাৰ ঘৰ গৈকে মালিকৰ ঘৰ গৈকে অটো আহি গৈ এতিয়া অটো লোড কৰি আছে আমাৰ অটো মালিক দে উঠা উঠাই দে আমাৰ মুহুৰী দাদা বহি আছে উঠাই দে তেতিয়াৰ পৰা কাম কৰি অৱস্থা নাই আকৌ আৰু কৈ আগত চাহপাকে বহি খাই আছে মোবাইলটো বিক্ৰী কৰিব বোলে গাইছ 5000ত 15 Pro Max বাই বাই চ' গাইছ চেণ্টৰ বাই বাই দিলোঁ আকৌ এতিয়া আহিব একবাৰতে হৈ যাব লাগে সেইকাৰণে কৰি কিনে আকৌ আহি যাম মানে মই নাহোঁ আগত চাগে এতিয়া একদম অৱস্থা বেয়া হৈ গৈছোঁ ৰাতিপুৱা ভাত খোৱা এতিয়ালৈকে খোৱাই নাই এইটো খোৱাই নাই আৰু চ' আজিলৈকে বাই বাই নেক্সট ভিডিঅ' পাম আজি পুৰা অৱস্থা বেয়া হৈ গ'ল